বোমা সংস্থাপন ৰাজ্যৰ 19টাকৈ গুৰুত্বপূৰ্ণ স্থানত বোমা সংস্থাপন কৰিছে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এটা বিবৃতি আৰু সেই বিবৃতিত আলফা স্বাধীনে 19টাকৈ স্থান উল্লেখ কৰিছে যি 19টাকৈ স্থানত বোমা সংস্থাপন কৰা তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ এই মুহূৰ্তত তুলপা লাগিছে সমগ্ৰ ৰাজ্য জুৰি তুলপা লাগিছে আলফা স্বাধীনৰ এই বিবৃতিক কেন্দ্ৰ কৰি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো লৈ আহিছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভত লৈ আহিছো দিছিল বৰ্জনৰ বাবে আহ্বান জনাইছিল আলফা স্বাধীনে আৰু এই স্বাধীনতা দিৱসটোতে অসমত এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই কথা আমি কোৱা নাই এই কথা আলফা স্বাধীনে প্ৰকাশ কৰিছে আৰু যাৰ বাবে 19টাকৈ স্থান প্ৰকাশ কৰি এই মুহূৰ্তত সেই 19টাকৈ স্থানত থকা বোমা অসম আৰক্ষীক বিচাৰি উলিয়াবলৈ এক প্ৰকাৰ চ্যালেঞ্জ কৰিছে আলফা স্বাধীনে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ প্ৰিয় দৰ্শক আমি জনাইছো আপোনালোকক স্বাধীনতা দিৱসৰ চৌদিশে উষা উদ্দীপনা চলি আছে উলহ মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে অসমতো উলহ মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে অসমৰ চুকে কোণে বন্দে মাতৰম ধ্বনি গুঞ্জৰিত হৈছে আৰু তেনে সময়তে আলফা স্বাধীনৰ এটা বিবৃতিয়ে এই মুহূৰ্তত তুলপা লগাইছে ৰাজ্যৰ চৌদিশ 19টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা তথ্য প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত জনাও যে স্বাধীনতা দিৱসত আলফা স্বাধীনে এইবাৰ সামৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছিল কিন্তু কিছু টেকনিক্যাল কাৰণত এই সামৰিক প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নগল আৰু যাৰ বাবে এই 19টাকৈ স্থানত যে বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে সেই বোমাৰ এই মুহূৰ্তত অসম আৰক্ষীক বিচাৰি উলিয়াবলৈ সেই স্থানসমূহ সদৰি কৰিছে আলফা স্বাধীনে আমাৰ হাতত আলফা স্বাধীনৰ সেই ইমেইল বিবৃতি আছে আমি আপোনালোকক দেখুৱাই লৈছো এয়া চাওক সংযুক্ত মুক্তি বাহিনী অসম 19টাকৈ স্থান কি হেয়াও আমি এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিম কোন 19টা স্থানত আলফা স্বাধীনৰ বোমা সংস্থাপন কৰা হৈছে আজি বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা আছিল নেকি খসাকৈ আলফা স্বাধীনৰ কাৰণ ইতিমধ্যে ভাবুকি প্ৰদান কৰিছিল সামৰিক প্ৰতিবাদৰ ভাবুকি প্ৰদান কৰিছিল আলফা স্বাধীনে আৰু সেই মৰ্মে ৰাজ্যৰ 19টাকৈ স্থানত বোমা সংস্থাপন কৰাৰ চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে খোদ আলফা স্বাধীনে এই বিবৃতি দেখিলে আপুনি জানিব পাৰিব কোন সেই 19টাকৈ স্থান য'ত নেকি এই মুহূৰ্তত অসম আৰক্ষীয়ে নাকা চেকিংৰ ব্যৱস্থা কৰিছে তন্নকৈ পৰীক্ষা কৰিছে স্নিফাৰ ডগৰ সহায়ত বৰ্তমান অসম আৰক্ষী তৎপৰ হৈছে 19টাকৈ স্থানত সেই থকা বোমা উদ্ধাৰ কৰিবলৈ এই মুহূৰ্তত মূৰৰ কামৰণি সৃষ্টি কৰিছে আলফা স্বাধীনে অসম আৰক্ষীৰ এই বিবৃতি এই মুহূৰ্তত দেখুৱাইছো আপোনালোকক যদি মই পাৰো এই মুহূৰ্তত দেখুৱাইছো এয়া চাওক 19টাকৈ স্থান দেখুৱাম আপোনালোকক প্ৰতি সন্মানীয় সম্পাদক ডাঙৰীয়া বৈপ্লৱিক অভিনন্দন আৰু সংগ্ৰামী শুভেচ্ছা গ্ৰহণ কৰিব আপোনাৰ বহুল প্ৰচাৰিত সংবাদ মাধ্যমলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰা তলৰ বিবৃতিটো প্ৰকাশ কৰা হৈছে সম্প্ৰচাৰ কৰিবৰ বাবে প্ৰেৰণ কৰিলো আশাক ৰাখিছো হুবহু প্ৰকাশ কৰি কৃতাৰ্থ কৰিব আৰু এই মুহূৰ্তত জনাম এই বিবৃতিটোত কি কথা উল্লেখ কৰা হৈছে আমি বিবৃতিটো দেখুৱাম কি কথা উল্লেখ কৰা হৈছে এয়া চাওক ইয়াৰ দ্বাৰা অসমৰ থলগিৰি জনতাক জনোৱা হয় যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ ফালৰ পৰা আজি অৰ্থাৎ 15 আগষ্ট 2024 তাৰিখৰ পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ যি সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণৰ ধাৰ্য কৰা হৈছিল কাৰিকৰী বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে প্ৰতিবাদস্থলী সামৰিক প্ৰতিবাদ সাব্যস্ত কৰা যি হুংকাৰ প্ৰদান কৰিছিল সেই প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰিছে চাই থাকক কোনকেইটা স্থান কথা উল্লেখ কৰিছে তলত উল্লেখিত স্থানসমূহত বোমাসমূহ সংস্থাপন কৰা হৈছিল আৰু উক্ত স্থানৰ পৰা বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰোৱাবলৈ সমূহ থলগিৰি জনগণৰ পৰা সহযোগিতা কামনা কৰা হ'ল এতিয়া চাওয়া হক এই স্থান কেইটা এক নম্বৰ স্থান এয়া চাওক আমি দেখুৱাইছো আপোনাক ডিজিটেল প্লেটফৰ্মত এয়া এক নম্বৰ স্থান শিৱসাগৰৰ দ্বিতীয় অফিচত পৰি থকা পুৰণা গাড়ী এখনত বোমা সংস্থাপন কৰা হৈছে প্ৰিয় দৰ্শক বিগ ব্ৰেকিং নিউজ জনাই আছো এয়া শিৱসাগৰৰ জনতাৰ বাবে চাওক এই খবৰ শিৱসাগৰৰ দ্বিতীয় অফিচত পৰি থকা পুৰণা গাড়ী এখনত বোমা সংস্থাপন কৰা হৈছে একেদৰে শিৱসাগৰৰ বিজি ৰোড ONGC 5 নম্বৰ গেট পাৰ হৈ পথৰ কাষত থকা পুৰণ
পুৰণি এম্বুলেন্সখনত বোমা সংস্থাপন কৰা হৈছে শিৱসাগৰৰ ৰাইজে চাই লওক এবাৰ এই খবৰ দুটাকৈ স্থান লগতে লাকুৱা তিনিআলিৰ কথা উল্লেখ কৰা হৈছে 2 নম্বৰ স্থান আমি পুনৰ উল্লেখ কৰিছো শিৱসাগৰৰ বিজি ৰোড ONGC 5 নম্বৰ গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এম্বুলেন্সখনত আছে বোমা একেদৰে 3 নম্বৰ হৈছে লাকুৱা তিনিআলি থানাৰ সমীপত বোমা সংস্থাপন কৰা হৈছে আৰু থলগিৰি জনতাৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই বোমাসমূহ নিষ্ক্ৰিয় কৰিবৰ বাবে অসম আৰক্ষীক আহ্বান জনাইছে আলফা স্বাধীনে আমি দ্বিতীয়খন তালিকা এই মুহূৰ্তত চাই লৈছো এইবাৰ আমি 4 নম্বৰ স্থানৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া চাওক 4 নম্বৰ স্থান অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণা বাছ এখনত বোমা সংস্থাপন কৰিছে আলফা স্বাধীনে ডিব্ৰুগড়ৰ ৰাইজৰ বাবে এইখিনি খবৰ আমি জনাইছো গুৱাহাটীতো কেইবাটা গুৰুত্বপূৰ্ণ স্থানত বোমা সংস্থাপন কৰিছে হেয়াও আমি লৈ আহিম আপোনালোকৰ সন্মুখলৈ আমি দেখুৱাইছো ডিব্ৰুগড় 4 নম্বৰত অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণা বাছ এখনত সংস্থাপন কৰা হৈছে বোমা ইয়া 5 নম্বৰ স্থান হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ পুৰণা বাছ এখন অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ পুৰণা বাছ এখনত বোমা সংস্থাপন কৰিছে ইয়া লখিমপুৰৰ ৰাইজৰ বাবে খবৰ দ্বিতীয় ষষ্ঠতে আকৌ জনাইছো লখিমপুৰৰ বাবে খবৰ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত এ টিম ফিল্ডত থকা NHPCৰ পুৰণা গাড়ীখনত বোমা আছে আলফা স্বাধীনৰ 7 নম্বৰত হৈছে লালুক দৈনিক বজাৰ আইবিৰ সমীপত বোমা আছে 8 নম্বৰত চাওকেয়া বৰঘাট আৰক্ষী চকীৰ সমীপত গছ লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত বোমা থকাৰ তথ্য সদৰি কৰিছে আলফা স্বাধীনে 9 নম্বৰত চাওক নগাঁৱৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিটেল পোৱা আগত এটা ইটাভাটা পায় আৰু সেই ইটাভাটাৰ সমীপত মাটিত পুতি থোৱা অৱস্থাত আলফা স্বাধীনৰ বোমা থকাৰ কথা উল্লেখ কৰিছে এই বিবৃতিটোত 10 নম্বৰত চাওক দিছপুৰ গুৱাহাটীলৈ আহিছে এই মুহূৰ্তত মহানগৰবাসীৰ বাবে ডাঙৰ খবৰ দিছপুৰ লাজগেটত আলফা স্বাধীনৰ বোমা থকাৰ তথ্য বিস্ফোৰক আৰু চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিছপুৰ লাজগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা আছে এটা বোমা যি সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনী নিষিদ্ধ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিছপুৰৰ নিচেই কাষত খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে আৰু তেনেকুৱা সময়তে পানী নহৰকা নিৰাপত্তাৰ মাজত দিছপুৰ লাজগেটৰ সন্মুখৰ মাটিত কেনেদৰে সংস্থাপন কৰা হল বোমাই এটা ডাঙৰ প্ৰশ্ন আমি জনাইছো পুনৰবাৰ দিছপুৰ লাজগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা আছে আলফা স্বাধীনৰ বোমা একেদৰে 11 নম্বৰ স্থানত চাওকেয়া 11 নম্বৰত আছে গান্ধী মণ্ডপ মহানগৰীৰ গুৰুত্বপূৰ্ণ এটা স্থান গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ বৰ্ডৰ বাকচটোত আলফা স্বাধীনৰ বোমা আছে ডাঙৰ খবৰ দুটাকৈ স্থান আমি গুৱাহাটীৰ জনাইছো কেইবাটাও স্থান আছে গুৱাহাটীৰ প্ৰথমে দিছপুৰ লাজগেটৰ তথ্য জনালো দ্বিতীয়তে ইয়া চাওক অৰ্থাৎ 11 নম্বৰ স্থান হৈছে গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ বৰ্ডৰ বাকচটোত আছে বোমা 13 নম্বৰ স্থানত 12 নম্বৰ স্থানত চাওক 12 নম্বৰ স্থানত আছে মহানগৰীৰ নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে আলফা স্বাধীনৰ বোমা এয়া 12 নম্বৰ স্থান গুৱাহাটীৰ 13 নম্বৰ স্থান ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ যোৱা পুনৰ জনাইছো ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা গুমটিখনৰ তলত পানবজাৰ গুৱাহাটী এয়া পানবজাৰ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা গুমটিখনৰ তলতে বোমা আছে আলফা স্বাধীনৰ এয়া 13 নম্বৰ স্থান সামগ্ৰিকভাৱে 14 নম্বৰ স্থান হৈছে এয়া জোৰাবাট উৰণীয়া সেতুৰ সমীপত জোৰাবাট উৰণ সেতুৰ সমীপতো আলফা স্বাধীনৰ বোমা থকাৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতো বোমা আছে জোৰাবাট উৰণ সেতুৰ সমীপত বোমা থকাৰ কথা উল্লেখ কৰা হৈছে ঠিক তেনেদৰে আন কেইবাটাও স্থানৰ কথা উল্লেখ কৰিছে এয়া 15 নম্বৰ স্থান দেখুৱাইছো চাই লওক এবাৰ 15 নম্বৰ ভেটাপাৰাত আছে অৱশ্যে ভেটাপাৰাৰ কোন স্থানত সংস্থাপন কৰা হল সেই কথা উল্লেখ নকৰিলে মালিগাঁৱত বোমা আছে এই মুহূৰ্তত মালিগাঁৱৰ ৰাইজৰ বাবে ডাঙৰ খবৰ 15 আগষ্ট সকলোৱে এই মুহূৰ্তত উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰি আছে বিভিন্নজনে ওলাই আহিছে মালিগাঁৱতো বোমা সংস্থাপনৰ কথা উল্লেখ কৰিছে অৱশ্যে মালিগাঁৱৰ কোন স্থানত বোমা আছে সেয়া উল্লেখ কৰা নাই মহানগৰীৰ সদাব্যস্ত ৰাজগড়ত বোমা আছে মহানগৰীৰ ৰাজগড়ত বোমা থকাৰো চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰা হৈছে এই বিবৃতিটোত আনহাতে এইবাৰ আমি নলবাৰীৰ কথা লৈ আহিছো নলবাৰীতো বোমা সংস্থাপন কৰা হৈছে নলবাৰীৰ কোন স্থানত আছে চাই লওক এবাৰ এয়া নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত আলফা স্বাধীনৰ বোমা আছে
আমি ইতিমধ্যে জনাইছো আজি পুৱা 6 বজাৰ পৰা 12 বজালৈ সামৰিক প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল কিন্তু কিছু টেকনিক্যাল কাৰণত টেকনিক্যাল বিসংগতিৰ বাবে এই সামৰিক অভিযান চলোৱা নহল বা প্ৰতিবাদ চলোৱা নহল আৰু যাৰ বাবে এতিয়া জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই বোমাসমূহ নিষ্ক্ৰিয় কৰিবৰ বাবে আৰক্ষীক আহ্বান জনাইছে আলফা স্বাধীনে নলবাৰীৰ পুনৰ দেখুৱাইছো এয়া নলবাৰী পুৰণা মেডিকেললৈ সমুৱা পথটোৰ কাষত থকা পুৰণি এম্বুলেন্স এখনৰ ভিতৰত বোমা থকাৰ তথ্য প্ৰকাশ কৰিছে 19 নম্বৰ অন্তিমটো স্থান হৈছে ৰঙিয়া তামুলপুৰ ৰোডৰ SBI ওয়েলকাম বোৰ্ডখন পাৰ হৈ পোৱা প্ৰথম দোকানখনৰ কাষৰ খালি ঠাইখিনিত গুৰেশ্বৰ চক তামুলপুৰ এই ঠিকনা পৰ্যন্ত লিখি দিয়া হৈছে ইয়া অন্তিমটো স্থান ৰঙিয়া তামুলপুৰ ৰোডৰ SBI ওয়েলকাম বোৰ্ডখন পাৰ হৈ পোৱা প্ৰথম দোকানখনৰ কাষৰ খালি ঠাইখিনিত গুৰেশ্বৰ চক তামুলপুৰত এয়া অন্তিমটো বোমা অৰ্থাৎ 19 নম্বৰ স্থান যি উল্লেখ কৰিছে এই বিবৃতিত আলফা স্বাধীনে সেই বোমা সংস্থাপন কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু এয়া আমি আপোনালোকক দেখুৱাইছো এয়া চাওক বিশেষ দ্ৰষ্টব্য উল্লেখ কৰা হৈছে বিশেষ দ্ৰষ্টব্য যে পানী তোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান ডিব্ৰুগড়ৰ এটা স্থান গোলাঘাট সৰুপথাৰ দুটা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নগল বিশেষ দ্ৰষ্টব্যত অতি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে বিশেষ দ্ৰষ্টব্য পুনৰ চাই লওক প্ৰিয় দৰ্শক এয়া পানী তোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান ডিব্ৰুগড়ৰ এটা স্থান গোলাঘাট সৰুপথাৰৰ দুটা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নগল বুলি উল্লেখ কৰিছে আৰু এটাইখিনি এতিয়া উদ্ধাৰ কৰাৰ দায়িত্ব আহি পৰিছে অসম আৰক্ষীৰ ওপৰত আৰু সমান্তৰালকৈ আন কেইবাটাও স্থান নিৰ্ধাৰণ কৰা নাই যদিও উল্লেখ কৰা হৈছে মহানগৰীৰ এইকেইটা স্থান মই দেখাই ল'ম কেমেৰাৰ জৰিয়তে আপোনাক এয়া চাওক 15 নম্বৰ স্থানত যি ভেটাপৰা উল্লেখ কৰা হৈছে মহানগৰীৰ তাৰ পিছতে মালিগাঁও তাৰ পিছতে ৰাজগড় এই তিনিটাকৈ স্থানত কোড বোমা সংস্থাপন কৰিলে সেয়া অৱশ্যে উল্লেখ কৰা নহল এতিয়া অসম আৰক্ষী জপিয়াই পৰিছে এই স্থানসমূহত আমাৰ সাংবাদিকে ইতিমধ্যে গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আগবঢ়াই আছে কোন স্থানত কেনেদৰে অভিযান চলোৱা হৈছে এই বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ বোমাসমূহ উদ্ধাৰ কৰিবলৈ এক প্ৰকাৰ অসম আৰক্ষী তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত এক আতংক বিৰাজ কৰিছে এইখিনি মুহূৰ্তত তীব্ৰ আতংকই সানি ধৰিছে এই মুহূৰ্তত সমগ্ৰ ৰাজ্য য'ত নেকি সামৰিক প্ৰতিবাদ কৰাৰ ভাবুকি প্ৰদান কৰিছিল স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি প্ৰদান কৰিছিল শেহতীয়াকৈ যদি আমি মন কৰোঁ উজনি অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক ৰূপত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰক্ষী সেনাক লক্ষ্য কৰি আলফা স্বাধীনে বোমা বিস্ফোৰণ সংঘটিত কৰিছিল বা বোমা সংস্থাপন কৰাৰ তথ্য প্ৰকাশ কৰিছিল আৰু মুকলিকৈ সেয়া অসম আৰক্ষীক চেলেঞ্জ কৰি পৰেশ বৰুৱাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সেই বোমা সংস্থাপন কৰাৰ কথা তেতিয়া উল্লেখ কৰিছিল আৰু তাৰ পিছত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান JP সিং আৰু পৰেশ বৰুৱাৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছিল আৰু এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি দিয়াৰ সমান্তৰালকৈ সামৰিক প্ৰতিবাদ কৰাৰ ভাবুকি প্ৰদান কৰিছিল কিন্তু টেকনিক্যাল কাৰণত সামৰিক প্ৰতিবাদ কৰা নহল এইখিনি কথা এই বিবৃতিত উল্লেখ কৰিছে এয়া চাওক আমি পুনৰ দেখুৱাইছো আপোনাক আজি পুৱা 6 বজাৰ পৰা 15 আগষ্ট 2024 পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ যি সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণৰ ধাৰ্য কৰা হৈছিল কাৰিকৰী বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে আৰু লগতে উল্লেখ কৰা হৈছে যে তলত উল্লেখিত স্থানসমূহত বোমাসমূহ সংস্থাপন কৰা হৈছিল আৰু সেই স্থানৰ পৰা বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰোৱাবলৈ সমূহ থলগিৰি জনগণৰ পৰা সহযোগিতা কামনা